গুৰুজনাৰ অতি প্ৰিয় শিষ্যজনৰ জন্ম হৈছিল 1411 শকত উত্তৰ লখিমপুৰ নাৰায়ণপুৰত শ্ৰী গোবিন্দগিৰিৰ ঔৰস আৰু আই মনোৰমা দেৱীৰ গৰ্ভত। দেহত 32 লক্ষণ দেখি গৰলা দলৈয়েই নাম থৈছিল শ্ৰীমাধৱ। এইজনা মাধৱেই একালত একান্ততে বিভক্ত হৈ বলি পথাকেই অৱলম্বন কৰিছিল। কিন্তু ভগৱন্ত পুৰুষে তেৰাৰ পালন পুষ্ট এটি জীৱ মংগলৰ অৰ্থে অন্য এটি জীৱ হত্যা কৰা সহ্য কৰিব নোৱাৰি মণি কাঞ্চন সংযোগ ঘটাইছিল মাজুলীৰ ধুনীয়া হাতত। আৰু এই মণিকাঞ্চন সংযোগৰেই গুৰি ধৰিছিল মহাসন্ত শ্ৰী ৰামদাসে। এদিনাখন মাধৱদেৱে দেৱী পূজা লাগি ৰামদাসক বোলে বুলি ছাগদিয়ানি। এদিনাখন মাধৱদেৱে দেৱী পূজা লাগি ৰামদাসক বোলে বুলি ছাগদিয়ানি। ঐ ৰাম ছাগনি বাক লাগি ৰামদাসক যায় দেখি লন্ত ধুৱাতে শংকৰ গোসাঁই। ভকতৰ মাজে বহি আছে গুৰুজন চতুৰ্ভুজ ৰূপ দেখি হৈল অদ্ভুত। এদিনাখন মাধৱদেৱে দেৱী পূজা লাগি ৰামদাসক বোলে বলি ছাগদিয়ানি। ৰাম ছাগনানি ৰামদাসক ঘূৰে নিজ স্থানে মাধৱক বোলে বলি কৰ্ম পুণ্য নোহে। ঐ ৰাম ৰাম ৰব চন শুনি মাধৱ মহামানি মহাকুধ কৰি লন্ত ছাগক